বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ আগত আপোনালোকক এটা সুখবৰ জনাবলৈ ওলাইছো এটা 40-45 MBৰ এপ হয় টিকটকৰ নিচিনা এই এপ্লিকেশনটোৰ লিংকটো ডেসক্ৰিপচনত দিয়া থাকিব আপোনালোকে ডাউনলোড কৰক আৰু ইয়াৰ পৰা ডাউনলোড কৰাৰ লগে লগে আপোনালোকে 203 টকা পাব আপোনালোকে মোবাইল নম্বৰেদি ভেৰিফাই কৰি ল'ব 203 টকাটো আপোনালোকে বেংকত নহয়তো পেটিএমত উইথড্ৰ কৰিব পাৰিব মই আপোনালোকক সম্পূৰ্ণৰূপে দেখাই দিছো লাইভ প্ৰুফ আপোনালোকে চাওক স্ক্ৰিনত ভালদৰে 203 টকাটো মই এতিয়া আপোনালোকৰ মাজত উইথড্ৰ কৰিম আৰু 203 টকাটো যেতিয়া উইথড্ৰ কৰা হ'ব আপোনালোকে এই এপ্লিকেশনটো আনইনষ্টল কৰি দিলেও কথা নাই তো এতিয়াই ডাউনলোড কৰক আৰু 203 টকাৰ মোবাইল ৰিচাৰ্জ টিভি ৰিচাৰ্জ কৰক আৰু কিবা জানিব লগা থাকিলে এই যে স্ক্ৰিনত মই নম্বৰটো দি থৈছো এটো মোৰ হোৱাটছআপ নম্বৰ হয় আপোনালোকে মোক হোৱাটছআপত সুধিব পাৰে কিবা জানিব লগা থাকিলে ধন্যবাদ নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকক সকলোকে মিণ্টু আসাম টেকনিক্যাল চেনেলটোলৈ স্বাগতম জনাইছো বন্ধুসকল আপোনালোকৰ মেট্ৰিকৰ ৰিজাল্টৰ ডেট আৰু টাইমটো প্ৰকৃততে কেতিয়া ঘোষণা কৰিব আপোনালোকে সকলোৱে হয়তো গম পাইছে যে 25 মেত মেট্ৰিক পৰীক্ষা ৰিজাল্টটো ঘোষণা কৰা হ'ব কিন্তু প্ৰকৃততে 25 মেত ৰিজাল্টটো ঘোষণা কৰা হ'বনে আজি মই এই ভিডিওটোত আপোনালোকক সম্পূৰ্ণ লাইভ প্ৰুফ দেখাই দিম আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে আপোনালোকক হেতু নিউজো দেখাই দিম আপোনালোকে ভিডিওটো হেকলৈ চাওক আৰু ভিডিওটো ভাল পালে প্লিজ লাইক কৰিব আৰু মোৰে এনেকুৱা নতুন নতুন ভিডিওবিলাক পাবৰ বাবে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদমই নাপাহৰিব তো বন্ধুসকল আহক আজি এই ভিডিওটো আৰম্ভ কৰোঁ বন্ধুসকল আপোনালোকক মই গুগলত সাৰ্চ কৰি দেখাই দিম যে এইবাৰ আপোনালোকে ৰিজাল্টটো কেতিয়া পাব আৰু ইয়াতে গুগলত কি আছে যে মে 25 কিন্তু এটো সম্পূৰ্ণৰূপে ফেক নিউজ হয় এইটোত আপোনালোকে বিশ্বাস কৰি নলব এইটো নিউজৰ কাৰণে সকলোৱে ভাবিছে যে এইবাৰ মেট্ৰিক পৰীক্ষা ৰিজাল্ট মে মাহৰ 25 তাৰিখে দিব কিন্তু প্ৰকৃততে এটো সম্পূৰ্ণৰূপে মিছা আপোনালোকক মই দেখাবলৈ ওলাইছো প্ৰকৃততে সত্য প্ৰকৃততে কোনটো টাইমত কোনটো মাহত ৰিজাল্ট দিব মই আপোনালোকক সম্পূৰ্ণৰূপে আপোনালোকক মই ওয়েবসাইটত গৈ কিনে অফিচিয়েল ওয়েবসাইটত গৈ কিনে আপোনালোকক দেখাম আপোনালোকে চাওক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিউজটো আপোনালোকে চাব পাৰিব তাৰ আগত মই আপোনালোকক দেখাইছো চাওক ইয়াতে এইটো এটা অফিচিয়েল লিংক হয় আৰু ইয়াতে কি দিছে যে এইবাৰ জুন মাহতে টেনচেন্টিভ অৰ্থাৎ জুন মাহতে এইবাৰ আপোনাৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ তো বন্ধুসকল এতিয়া মই আপোনালোকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কোৱা কথাখিনি আপোনালোকক দেখাম যে এইবাৰ সঁচাকৈ জুন মাহত ৰিজাল্টটো ঘোষণা কৰা হ'বনে নাই আপোনালোকে ভিডিওটো চাই থাকিব বন্ধৰ সময়ছোৱাতে বিশেষকৈ জুন মাহৰ মাজভাগত সেবা আৰু কাউন্সিলে নিজৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব এইবাৰ পৰীক্ষাৰ মাৰ্কশিট আমি এতিয়াই নিদিও কাৰণ আমি বিচৰা নাই যে লৰা ছোৱালীবোৰ স্কুলত মাৰ্কশিট লবৰ কাৰণে আহক যেটো আমি ডিজিটেল মাৰ্কশিট আমি পঠাই দিম আৰু যেটো ডিজিটেল মাৰ্কশিট ষ্টুডেন্টে পাব সেই ডিজিটেল মাৰ্কশিটৰ ওপৰতে কলেজত এডমিশন হ'ব গতিকে আগত যি আমি এখন স্কুলত আহে মাৰ্কশিট এখন বিতৰণ কৰো এই বছৰ আমাক মাৰ্কশিট নালাগে আমি সেবাই আগবঢ়োৱা ডিজিটেল মাৰ্কশিটৰ ওপৰতে আমি এডমিশন লব পাৰিম তো আপোনালোকে বন্ধুসকল গম পালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভিডিওখিনি চাই যে এইবাৰ জুন মাহৰ সেকেন্ড সপ্তাহতে ৰিজাল্টটো ঘোষণা কৰা হ'ব কিন্তু এতিয়ালৈ ফাইনেল ডেট অহা নাই বন্ধুসকল মোৰ নতুন ভিডিওবিলাক আপোনালোকে পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰক ধন্যবাদ জয় আই অসম